নমস্কাৰ মই বন্দনা আৰু আপোনালোক সকলোকে মোৰ চেনেল বন্ধুছ লাইফষ্টাইললৈ স্বাগতম জনাইছোঁ। এটা নতুন ভিডিঅ' লৈ আজি আপোনালোকৰ আগত উপস্থিত হৈছোঁ। সো ভিডিঅ'টোত মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মোৰ অসমীয়া গহনা আৰু যিখিনি জুৱেলাৰী আছে মোৰ ওচৰত সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। সো ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু যদি আপুনি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটোলৈ আহিছে তেন্তে ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব এণ্ড চেনেলটো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ঠিক আছে, আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তেন্তে যিহেতু বহাগ সোমালে ন, বহাগ বিহুৰ লগতে বিয়াৰ ছিজনো নহয়নে বাৰু। সো সেইকাৰণে বিয়াৰ ছিজনত নতুন ধুনীয়াকৈ নতুন ষ্টাইলত মানুহে ষ্টাইল কৰি বহুত বেছি ভাল পায়। সো মই আপোনালোকলৈ ইউনিক ষ্টাইলৰ জুৱেলাৰী কালেকশ্যনকেইটা লৈ আহিছোঁ মোৰ ভাগৰ। আপোনালোকে চালে গম পাব আৰু বহুত বেছি ৰিজনেবল প্ৰাইজৰ হয় এইকেইটা। সো আহক আৰম্ভ কৰোঁ। সো এইকেইটা হয় ছেটকেইটা, মই এটা এটাকৈ আপোনালোকক দেখাই আছোঁ। সো ফাৰ্ষ্ট ছেটটো হ'ল এইটো। এইটো বহুত বেছি ইউনিক ষ্টাইলৰ হয়। ইয়াত এখন শৰাই অঁকা আছে আৰু এই ইয়েৰিংছ গিজৰটো শৰাই নিচিনা অঁকা আছে। পিন্ধি দেখাইছোঁ আপোনালোকক। দেখিছেনে? এইটো ইমানলৈকে পৰিব। এতিয়া আপুনি সৰু কৰি পিন্ধি বুলি ক'লেও পিন্ধিব পাৰিব। চ' ইয়েৰিং গিজো বহুত ধুনীয়া হয় দেখিবলৈ। গোটেই ছেটটো পিন্ধিলে এনেকুৱা লাগি দেখিবলৈ। ছেটটো হৈছে এইটো, এডাল গলে পতা হয়। গলপতা মানে যদি বহুতে নাজানে তেওঁলোকক মই কৈ দিব বিচাৰোঁ যে গলপতা মানে যিডাল ডিঙিত একদম লাগি থাকে ন, সেইডালক গলপতা বুলি কয়। ভুলো হ'ব পাৰে, নাজানো। যদি ভুল হৈছে তেন্তে ক্ষমা কৰিব আৰু যদি কোনোবাই জানে তেতিয়া শুদ্ধকৈ কৈ দিব। এইডাল দেখাইছোঁ গলপতাডাল। যদি আপোনালোকে সুধাকৈ অকল ইয়েৰিংছ নিপিন্ধিও পিন্ধে নাই তেতিয়াও বহুত ধুনীয়া লাগিব। মই ইয়েৰিংছটো পিন্ধি দেখাই দিছোঁ বাৰু আপোনালোকক। এইডাল পিন্ধাত দেখিবলৈ বহুত বেছি ভাল লাগিছে নহয়নে বাৰু? আপোনালোকে কমেণ্ট কৰিবচোন মোক কোনডালে ভাল লাগিছে। এইডাল মই মিছোৰ পৰা আনিছিলোঁ। এইডাল 400ৰ ওচৰা-ওচৰি লৈছিলে। দেখিবলৈ এইডাল বহুতেই বেছি ভাল। ইয়াৰ আগৰ ভিডিঅ'টোত মই এইডাল পিন্ধি এটা ভিডিঅ' আপলোড কৰিছিলোঁ, হোৱাইট কালাৰৰ নিজে কৰা মেখেলা চাদৰ ভিডিঅ' এটা আপলোড কৰিছিলোঁ। যদি আপোনালোকে চোৱা নাই তাত চাব, সেই ভিডিঅ'টো চাব আৰু এইডাল পিন্ধি কেনেকুৱা লাগে তাতো বহুত বেছি ভালকৈ দেখা পাব। হোৱাইট কালাৰৰ লগত পিন্ধোতে মানে এইটো বহুতেই বেছি ভাল লাগিছে। ইয়াত মই ফটো দি দিম, আপোনালোকে চাব পাৰিব। কি হৈ গ'ল এইডাল যে চবৰে লগতে বহুতেই ধুনীয়াকৈ যাব। আপোনালোকে শাৰী পিন্ধে তাৰ লগতো পিন্ধিব পাৰে। বহুত মানে বিয়াত এটা আপোনালোকক এটা ডিফাৰেণ্ট লুক দিব মানে এইটো। ইয়াৰ লগতো ভাল লাগিছে ন। এইডালৰ লিংক কোড মই ডেছক্ৰিপশ্যন বক্সত দি দিম, তাৰ পৰা আপোনালোকে চেক আউট কৰিব পাৰিব। চ' এইডালটো আপোনালোকে মাষ্ট বি বাই কৰিব পাৰে। বহুত বেছি ধুনীয়া, মোৰতো বহুত বেছি ভাল লাগিছে। এইটো কোনটো জনগোষ্ঠীৰ হয় মই সেইটো নাজানো। কোনোবাই যে জানে কমেণ্ট কৰিবচোন। চ' নেক্সটডাল হৈছে এইডাল অক্সিডাইজ জুৱেলাৰী। এইডালো মই মিছোৰ পৰাই লোৱা। অক্সিডাইজ জুৱেলাৰীজবোৰতো মোৰ বহুত বেছি ফেভৰেট হয়। মানে মোৰ এনেকুৱা লাগে যে যিয়ে নিপিন্ধক আপুনি তাৰ লগত যদি অক্সিডাইজ জুৱেলাৰী পিন্ধে তাৰ লগতে মিলি যাব তেনেকুৱা লাগে। আৰু ঝুমকাবোৰতো আপোনালোকে কুৰ্তাৰ লগতো পিন্ধিব পাৰে এক্সট্ৰাকৈ, বহুত বেছি ভাল লাগিব দেখিব। ইয়াত মোৰেই নহয় অকল বাৰো আছে ইয়াত। যিহেতু বিয়া নোহোৱা আগতে ছোৱালী ইমান বেছি জুৱেলাৰীজবোৰ নাথাকে, যিহেতু ইমান পিন্ধিবলগীয়াও নহয় ন। আৰু এনেকুৱা ধৰণৰ অক্সিডাইজ জুৱেলাৰী বা এই ব্লেক কালাৰডালৰ নিচিনা এনেকুৱাবোৰ থাকে, এনেকুৱাবোৰ পিন্ধিলেও ভাল লাগে ছোৱালীবোৰক দেখিবলৈ। চ' এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোত। যদি আপোনালোকক ভাল লাগিলে তেন্তে লাইক কৰিব,
শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এণ্ড গোটেই জুৱেলাৰীখিনিয়ে মানে অসমীয়া গহনা যিখিনিয়ে নহওক লাগিলে চব নকলি হয় মানে আণ্ডাৰ 300-350 ভিতৰতে আছে চব চ' বহুত ৰিজনেবল হয় আৰু বহুত বেছি ইউনিক ষ্টাইলৰ চ' আপোনালোকে যদি বিচাৰে তেন্তে ল'ব পাৰিব শিৱসাগৰত মই ইয়াত কমপ্লেক্সৰ পৰা লৈছিলোঁ আৰু মিছুৰ পৰা লৈছিলোঁ দুডালমান আৰু মই লৈছিলোঁ তাৰ পৰাই চ' চাই থাকিব এনেকৈ ভিডিঅ'বোৰ মোৰ চব ভিডিঅ' চাব লাইক কৰিব শ্বেয়াৰ কৰিব ঠিক আছে বাই বাই